নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত লৈ আহিছো ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা আপকামিং কম্পিটিটিভ এক্সামৰ বাবে নিশ্চিতভাৱে ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল বেংগলৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলৰ নাম কি উত্তৰটো Warren Hastings. Next, question number 2. Who was the first Governor General of India? ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলৰ নাম কি আছিল উত্তৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিং Next, question number 3. Sati was declared illegal and punishable by whom? কোনে যেটো আমাৰ ভাৰতত পূৰ্বতে প্ৰচলিত সতী প্ৰথা সেই সতী প্ৰথাটো অবৈধ আৰু শাস্তিদায়ক বুলি ঘোষণা কৰিছিল উত্তৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিংকে Next, question number 4. What is the name of the first English newspaper in India? ভাৰতত প্ৰথমখন ইংৰাজী নিউজপেপাৰ বা বাতৰি কাকতৰ নাম কি আছিল উত্তৰটো হৈছে The Bengal Gazette Next, question number 5. Who wrote the book বাবু বিবাহ নামৰ গ্ৰন্থখন কোনে লিখিছিল উত্তৰটো হৈছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 Who first translated Bhagavad Gita into English পুনৰ প্ৰথমবাৰৰ বাবে কোনে ভাগৱত গীতাক ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল উত্তৰটো হৈছে চাৰ্লছ উইলকিনছে নেক্সট কোৱেশ্চন নম্বৰ 7 ফাৰ্ষ্ট সেন্সাস ইন ইণ্ডিয়া was conducted at the time of whom কাৰ সময়কালত ভাৰতত পুনৰ প্ৰথমবাৰৰ বাবে লোকপিয়ল অনুষ্ঠিত কৰোৱা হৈছিল উত্তৰটো হৈছে লৰ্ড মায়ো নেক্সট কোৱেশ্চন নম্বৰ 8 who was the founder of the Indian Association ভাৰতীয় সংস্থাৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে Surendranath Banerjee. Next, question number 9. Who was the first Indian to use the word Swarajya? ভাৰতৰ প্ৰথমজন ব্যক্তি কোন যিয়ে স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিল উত্তৰটো হৈছে বাল গংগাধৰ তিলক Question number 10. All India Harijan Sangha was established by Mahatma Gandhi in which year? কোন বছৰত মহাত্মা গান্ধীয়ে সৰ্বভাৰতীয় হৰিজন সংঘ প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হৈছে 1932 অৰ্থাৎ 1932 Question number 11. Who was the first to address Mahatma Gandhi as the father of nation? কোনে পুনৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে সম্বোধন কৰিছিল উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বোস Question number 12. Who was considered as the chief architect of Taj Mahal? তাজমহলৰ মুখ্য নিৰ্মাতা হিচাপে কাক জনা যায় উত্তৰটো হৈছে আহমেদ লোহৰি Next, question number 13. How many years required to build Taj Mahal? তাজমহল নিৰ্মাণৰ বাবে কিমান বছৰ প্ৰয়োজন হল উত্তৰটো হৈছে 22 years অৰ্থাৎ 22 বছৰ Next, question number 14. Who was the English ambassador who get permission from Jahangir to build factory for East India Company? East India Companyৰ বাবে ফেক্টৰী নিৰ্মাণৰ ক্ষেত্ৰত কোনজন ইংৰাজ দূতে জাহাংগীৰৰ পৰা অনুমতি পাইছিল উত্তৰটো হৈছে থমাস ৰয় এতিয়া আহিছো আজি ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ question number 15. The second battle of Panipat 1556 fought between whom 1556 চনত সংঘটিত দ্বিতীয় পানিপত যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰটো হৈছে আকবৰ এণ্ড হেমচন্দ্ৰ বিক্ৰমাদিত্য আকবৰ আৰু হেমচন্দ্ৰ বিক্ৰমাদিত্যৰ মাজত হেমচন্দ্ৰ বিক্ৰমাদিত্যক হেমু বুলিও জনা যায় গতিকে আজিৰ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ সো মাচ আৰু যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই আপলোড কৰা ভিডিঅ'সমূহৰ নটিফিকেশন আপোনালোকে আগতে